তুমি মই ৰেষ্ট লোৱা ইমান কাম কৰি আছা Oh my god! Wow! এ ছোৱালীজনী অহাৰ পৰা কষ্ট কৰি আছে তাকে এইপিনে চাই দিয়া Hey guys, welcome back to another new vlog. আজি হৈছে 1 জানুৱাৰী হৈফালে সব ওলাইছে তো পিকনিকত যাওঁ বলো তো পিকনিকৰ কাৰণে কেৰাহীখন মেইন হয় হেতু কাৰণে কেৰাহীখন ভৰাই লৈছে তো বাকি যি লাগে সব এফালৰ পৰা ভৰাই গৈছে তুমি মই ৰেষ্ট লোৱা ইমান কাম কৰি আছা মই ৰেষ্ট লোৱা ইমান কাম কৰি আছা क्या बोला तूने এ ছোৱালীজনী অহাৰ পৰা কষ্ট কৰি আছে তাকে এইপিনে চাই দিয়া এতিয়া সব বস্তু ভৰোৱা হৈ গল এতিয়া বলক পিকনিকত যাওঁ আমি লিভিং স্কুলৰ ওচৰতে খাম বুলি ভাবিছো এতিয়ালৈকে পিকনিক প্লেচটো ক'ত হ'ব এতিয়ালৈকে ঠিৰাং কৰা নাই বলক পাছত দেখা যাব One hour later. তো গাইস আহি পালোহি ঠাইটুকুৰা তো এতিয়া আমি এটা খানা খাব যাওঁ খানা খোৱা প্লেচটো এতিয়া ক'ত হয় এতিয়াও ভাবি আছো ক'ত কৰোঁ ক'ত নকৰোঁ তো দেখা যাওক কি হয় কি নহয় এতিয়া মুনা চুনা লৈ কিনে বলক যাওঁ তো গাইস আমি এতিয়া জেগাটো পালোহি বলক যাওঁ আমি তো গাইস হো তাতে খানা খোৱা জেগাটো ঠিৰাং কৰিলে বলক এতিয়া যোৱাটোহে মুস্কিল হৈছে চবফালে অকল পাহাৰ 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 চাওক না কি এটা সুন্দৰ পৰিৱেশ খানাৰ আয়োজন চলি আছে গাইস এতিয়া আমি কেমেৰা লৈ কিনে ফটো শ্বুট কৰিব আহিছো তো ফটো শ্বুটটো কৰি লওঁ তাৰপিছত দেখাই আছো ফটো উঠি আহি কিনে দেখো যে সকলোৱে নাচি আছে তো আমি অকণ নাচো বুলি দেখো গাহৰি এতিয়া আমাৰ আইটেমখিনি দেখাই দিয়ে এইটো হৈছে সালাড তাৰপৰা এইপিনে বনাই আছে হাঁহ মাংস তাৰপৰা এইপিনে ভৈৰৱ তাৰপৰা আৰু কি আছে ভাত খাওঁ কাম নকৰাকে নাযায় ভাত क्या बोला तूने আমাৰ ইয়াত স্পেচিয়েল আইটেম এটা দেখিলো এইটো চুঙা গাহৰি চাউল আৰু এটা চুঙা কাটিবলৈ আছে চাওক না কেনেকুৱা টেষ্টি লাগিছে 15 minutes later. তো ভাতটো খাই লওঁ তাৰ পাছত দেখাই আছো আহি কেনেকুৱা লাগিল আহি কেনেকুৱা লাগিল আহি ভাল লাগিলে প্ৰথম বেয়া লাগিছিল জেগাডোখৰ দেখি তাৰপিছত ভাল লাগিলে চুম খাইছা What?
ভাত খাই ঠাণ্ডা লাগিছে এতিয়া জেকেটটো পিন্ধি লওঁ তাৰপৰা তো গাইজ খানা খাই মেলি হৈ গ'ল এইপিনে চবেই এতিয়া বস্তু সামৰি আছে আহি কেনেকুৱা লাগিলা কৈ দিয়া চুমকা মজা কেনেকুৱা ফিলিং ভেৰি চিলিং এটা আগে টেষ্টি এতিয়া ঘৰত যোৱাৰ আগতে জেগা টুকুৰা অকণমান চফা কৰি থৈ যাওঁ তো এতিয়া ঘৰত যাব লাগে আমি ব'লা 15 minutes later. One hour later. তো গাইজ আহি পালোঁ আমি খানাৰ পৰা তো ভিডিঅ'টো ইমানেই আকৌ এটা নতুন ভিডিঅ'ৰ এটা নতুন ঠাইৰ সৈতে পুনৰ লগ কৰা খালে আজিলৈ বাই বাই আৰু সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল বাই বাই